নমস্কাৰ, পোনপ্ৰথমে সকলোকে আমাৰ চেনেলটোলৈ পুনৰ স্বাগতম জনালোঁ। আজি আমি গৈ আছোঁ কাকচাং। কাকচাং এটা বৰ ধুনীয়া নিজৰা হয় যিটো কাৰ্বি আংলং জিলাত অৱস্থিত। কিন্তু যিহেতু মই এতিয়া বোকাখাতত আছোঁ আৰু আমাৰ ঘৰৰ পৰা কাকচাং বৰ বেছি দূৰ নহয়, প্ৰায় 10ৰ পৰা 12 কিলোমিটাৰ, আৰু সেইবাবে দাদাহঁতৰ লগত বাইকতে অলপ ওলাই আহিলোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। বহুতে হয়তো কাকচাং আহিছে আৰু বহুত অহাও নাই, সেয়েহে মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বলকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এয়া আমি লাহে লাহে আহি পাইছোঁহি আৰু এতিয়া আমি কাৰ্বি আংলং জিলাত সোমাম। সৌখন চাওকচোন, মেইন গেট। আমি পাই গৈছোঁহি, কিন্তু অলপ আগত আমি বাইককেইখন থ'ম আৰু খোজকাঢ়ি যাম, কিয়নো ৰাস্তাত বোলে বহুত পানী আছে, যাৰ বাবে আমি বাইককেইখন নিব নোৱাৰিম। আমি আহি আছোঁ কাকচাং। এতিয়া আমি ইয়াত এইখিনি খোজকাঢ়ি যাব লাগিব। পানীখিনি মজা, কিন্তু আমি চেণ্ডেল হাতত লৈ খোজকাঢ়ি যাম। বল, মোৰ পাৰ্টনাৰ বা আৰু আগত সেয়া দাদা। তিতি যাওক আৰু কথা নাই। আমি ঘৰৰ পৰা ওলাই আহোঁতে বৰষুণ দিছিল, কিন্তু এতিয়া বতৰটো মজা হৈ গ'ল। মোৰ পাৰ্টনাৰে কিবা এটা ক'ব এতিয়া। কৈ দে, নমস্কাৰ দি দে। নমস্কাৰ, কি ক'ম আৰু, এয়া আমাৰ কি বুলি কয় কাকচাঙৰ ৰাস্তা। য়েছ। দাদা কি কৰিছে? হা? অঁ, সেইটো বোলে বিষ দিছে, কিবা বিষৰ গুটি হয়। নামটো কি বাৰু গছটোৰ? ৰুথে। কাৰ্বি ভাষা নেকি? বতাহ আৰু পানীৰ শব্দ একেলগে।
দাদাহঁত খোজকাঢ়ি ক'ৰবা পালেগৈ, পিছলৈ চোৱাই নাই। আমি জেগা পাই গৈছোঁহি আৰু বেছি নাই। এনেকুৱা সময়ত পানী বহুত বাঢ়ি থকাৰ বাবে সোঁতবোৰ বহুত বেছি হয় আৰু সেইবাবে খুব সাৱধানে আহিব লাগে, বেছি দ ঠাইলৈ যাব নালাগে আৰু পাৰিলে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত আহিব লাগে। তেতিয়া পানীও কম থাকে আৰু ফুৰিবলৈও ভাল হয়। গৈ আছোঁ এনেকৈ আমি বহুত কিতাপ পাৰ হ'লোঁ, কিন্তু প্ৰতিটো আপোনালোকক দেখুওৱা নহ'ল আৰু হয়তো এটা বাকী আছে, তাৰপাছত আমি পাই যাম। বাৰ ভাগৰ লাগিছে। দাদাখন বহুত স্পীড যাব পাৰে, আমি থাকিয়ে যাওঁ বাৰে বাৰে পিছত। ইয়াতে জানুৱাৰী মাহত বহুত মানুহ হয়, বহুত মানুহ আহে এইটো চাবলৈ। ইয়াতে বেলেগ সময়ত কিবা কিবি বেচে, কিন্তু আজি নাই। এয়া ইহঁতে খেলি আছে, চাওকচোন গছ পাতেদি। আমি প্ৰায় শেষ পাই গৈছোঁহি আৰু ইয়াৰ পাছতে আমি ঘূৰি যাম। বহুত ভাল লাগিলে, আপোনালোকে আহি চাব এবাৰ। পুৰা ঠাণ্ডা বতাহ। এইটো বস্তু চাওকচোন, পুৰা ওপৰৰ পৰা পানী পৰি আছে। ইমান ডাঙৰ ডাঙৰ শিল। পাই গ'লোহি, পুৰা চাওকচোন একদম ধোঁৱা ধোঁৱা নিচিনা। ৱাও, পাই গ'লোহি আমি।
আবেলিয়ে হ'ল কি এতিয়া 5টা বাজি গ'ল ইয়াৰ পৰা গৈ আমি বাইক লৈ ঘৰ যামগৈ সৌৱা টিকলুকেইটাই খেলি আছে আৰু কি খেলিছে চাই যাওঁ